পাইলট চুলাই গোন্ধ পাই ক'ৰবাত খাব গুচি নাযাবি ফটা কাপোৰ এখন লৈ ইঞ্জিনটোকে মহাৰি থাক মই 5 মিনিটত আহি আছো হাই আই এম বেঙেনা লেথু ভেৰি ষ্টাইলিছ বহি কথা পাতিম বহি মই ভাবিছিলোঁ ডন চলে গাব্বাৰৰ নিচিনা গজৰি কোমৰি আহিব কিন্তু তইতো ভিজা মেকুৰী নিচিনা লাগিলে শান্ত কিন্তু ভিজা মেকুৰী এটা কোন সময়ত বাঘ হৈ তোৰ নিচিনা এটা খাই উগাৰ মাৰি দিব কোনো গমেই নাপাব মোক যেনেকুৱা দেখিছ মই বাহিৰৰ ভিতৰহে একেই মই মাতিছিলোঁ তই নাহিলি কিন্তু মোৰ খং উঠা নাই মই নিজে গুচি আহিলোঁ তোক লগ কৰিবলগীয়া যে আছে কৈ থাক এই বেঙেনা সুধা বস্তু নহয় মই বিচৰা হ'লে তোক কেতিয়াবাই মাৰিব পাৰিলোঁ হয় বাট আই ডোণ্ট লাইক ইট লেথু তোৰ পঞ্জিকা মোৰ ওচৰত আছে কওনি তোৰ বাপেৰ পুলিচ আছিলে চিধা চাধা কিন্তু মোৰ নিচিনা এটা ধৰি জেলত ভৰালে কিন্তু সি বেটা জামিনত ওলাই আহি তোৰ মাৰ বাপেৰক মাৰি পেলালে তই অনাথ হলি তই অনাথ হৈ ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰোঁতে তোক আৰু এটা অনাথে লগ পালে আৰু তোক ভাই বনালে তেতিয়াৰ পৰা আজিলৈকে প্ৰতিটো কামত সি তোৰ লগত আছে সমাজত তোৰ লগত অন্যায় হ'ল অত্যাচাৰ হ'ল আঁতৰি নিদিলি তই গ্ৰুপ বনালি কেইটামানক লৈ আৰু তোৰ মাৰ বাপেৰৰ হত্যাকাৰীক বিচাৰি উলিয়াই ৰাইজৰ আগত খেদি খেদি মাৰিলি আৰু তই ডন হৈ গলি পুলিচেও তোলে ভয় কৰা হ'ল আৰু এই সময়তে তই এজনী পতালি গুড গুড আই লাইক ইট এয়াই তোৰ পঞ্জিকা বেঙেনা তই কি ভাবিছ কি কাৰো খবৰ নাৰাখো নি তই এটা সময়ত পথাৰত ছাগলী চুৰ কৰিছিলি তাৰ পাছত ৰাতি গৰু চুৰ কৰিব ধৰিলি এদিন তোক ৰাইজে ধৰি পুলিচত দিয়াই জেলত ভৰালে জেলৰ পৰা ওলাই আহি তই কেঁকুৰা গেঙত জইন কৰিলি তই মানুহ মাৰিব ধৰিলি তই তোৰ সপোনৰ কলা সাম্ৰাজ্যখন স্থাপন কৰিবৰ কাৰণে এদিন তই কেঁকুৰাক মাৰি পেলালি আৰু তই ডন হৈ গলি আজিলৈকে তোৰ লগ যোনে যোনে দিলে তই সকলোকে ঠগিলি কিন্তু তই নিজে মৰিবলৈ খুব ভয় কৰ সেইকাৰণে 40-50টা বডিগাৰ্ড ৰাখিছ তোৰ বিশ্বাসী বডিগাৰ্ডটোৰ নাম হৈছে ভেজাল তই ফোন নম্বৰ বহুত চেঞ্জ কৰ এতিয়া নাম্বাৰটো হৈছে 9854262269 তই বহুত দূৰ দূৰ গলি আৰু তোৰ চকু এতিয়া মোৰ ইয়াত তোৰ 2জনী গাৰ্লফ্ৰেণ্ড থকাৰ পাছতো আৰু তই 3জনী ৰাখিছ সিহঁতৰ নাম চেপেটি খাৰী আৰু পানীমুতৰি ইমানেই নহয় তোৰ ঘৰত কাম কৰা ৰান্ধনীজনীও তই লগত ৰাখিছ বঢ়িয়া ইমানে মাইকী পাগল তইতো মোৰ ঢোল বজাই দিলি কোনো ঠাই পুলিচৰ ওচৰত ইমান ইনফৰমেশ্যন নাই তই মোৰ পুৰা কিতাপ খুলি দিলি মোৰ ছাগলী চোৰৰ পৰা গাৰ্লফ্ৰেণ্ডলৈকে আই লাইক ইট গুড গুড চখ হৈ গলি নি মানুহ ইমান বুৰ্বক নহয় তই যিমানটো ভাব বহু ঠাই শাসন কৰিছোঁ ইয়াতো কৰিবলৈ এটা গোলাম লাগে মোক কামৰ বাবে তই কাৰেক্ট হয় তই মোৰ গোলাম হৈ যা কেছ কৰিবি কেছ কেমাবি মানুহে তোলৈ ভয় কৰিব কি ক ভাবিব পৰা নাই তই ইমান ফাল্টু কেনেকৈ হ'লি আলহীৰ কাৰণে তই আজি বাচি গৈছ নহ'লে লাট ঘোচা মেচিনত ভৰাই পিচ পিচ কৰি তোক কিমা বনাই দিলোঁ হয় ওলাই যায় এতিয়া ইয়াৰ পৰা তোৰ মুখ বহুত চলে মোৰ হাত ভৰি বেছি চলে মোৰ বহুত পাৱাৰ আছে ঘেণ্টা কৰিবি মৰি যাবি তই নিজৰ চিন্তা কৰ ওলাই যায় এতিয়াই ভাল বাচিলোঁ দেই মাৰি যে নেপেলালে ঐ এখন ষ্টাৰ্ট দে তই ভিতৰতো চলাই কোনে যে তোক খাবলৈ মনা কৰিছিল নাই